সম্মানীয় ভিউয়ার্স, আজি আমি আলোচনা কৰিম ভাৱেলৰ উচ্চাৰণ। আমি সকলোৱে জানো ইংৰাজী ভাৱেল আছে 5টা আৰু এই 5টা ভাৱেলৰ 51টা প্ৰনাউন্সিয়েচনৰ ৰুলছ আছে। যদি আমি এই ভাৱেলৰ প্ৰনাউন্সিয়েচনৰ 51টা ৰুল মনত ৰাখিব পাৰো তেনেহলে চাব আমি যিকোনো ইংৰাজী শব্দ এটা শুদ্ধকৈ সহজতে প্ৰনাউন্সিয়েচন কৰিব পাৰিম। হয়, আমি সকলোৱে ইংৰাজী পঢ়িব পাৰো, কিন্তু আমি কেতিয়াবা মানুহৰ সন্মুখত ইংৰাজী শব্দ এটা প্ৰনাউন্সিয়েচন কৰোঁতে লাজ পাওঁ, ভয় লাগে। যদি ইংৰাজী শব্দটো প্ৰনাউন্সিয়েচন কৰোঁতে কিবা ভুল হৈ যায় তেতিয়াহলে মানুহ হাঁহিব। সো আপোনালোকে যদি এই ভিডিঅ'বোৰ চাই থাকে তেতিয়াহলে যিকোনো ইংৰাজী শব্দ এটা শুদ্ধকৈ প্ৰনাউন্সিয়েচন কৰিব পাৰিব আৰু অসমীয়াত লিখা শব্দ এটা সহজতে ইংৰাজীত লিখিব পাৰিব। আজি আমি ভাৱেল এৰ ৰুল নম্বৰ 1 টো আলোচনা কৰিম। মনত ৰাখিব, যেতিয়া দুটা কনসোনেন্টৰ মাজত এ আহিব তেতিয়া এৰ উচ্চাৰণ এ হ'ব। ফৰ এক্সাম্পল চাওক, বেগ, কেপ, ফেন, বেড, কেট, হেট, হেট, সৰি হেট দুবাৰ হৈছে, কেন, মেন। এই প্ৰতিটো শব্দত চাওক এ দুটা কনসোনেন্টৰ মাজত আহিছে। বেগ শব্দটোত চাওক বি আৰু জি দুটা কনসোনেন্ট আৰু তাৰ মাজত এ আহিছে, গতিকে এৰ উচ্চাৰণ এ হ'ব, বেগ। আপোনালোকে ইয়াক বাক নপঢ়িব দেই, কাৰণ দুটা কনসোনেন্টৰ মাজত যদি এ আহে এৰ উচ্চাৰণ এ হয়। ঠিক তেনেকে কেপ, ফেন, বেড, খেট, হেট, খেন, মেন, এনেকে যিমানবোৰ শব্দ পাব যদি দুটা কনসোনেন্টৰ মাজত এ থাকে তেতিয়া এৰ উচ্চাৰণ এ কৰিব। এনেকে সৰু সৰু টিপছ পাবলৈ হলে আপোনালোকে পেজটো ফলো কৰি ৰাখিব। থ্যাংক ইউ, সি ইউ এগেইন ইন নেক্সট ভিডিঅ'।